আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিৰ আন এটা নতুন ভিডিঅ'লৈ আৰু মই আজি গৈ আছোঁ এটা বিশেষ ইণ্টাৰভিউ ল'বলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নামটো নকওঁ কাৰ হয় তেখেতৰ ইণ্টাৰভিউ ল'বলৈ গৈ আছোঁ এটা নিউজ নাও চেনেলৰ ফালৰ পৰা গতিকে ভাবিলোঁ আমি ইয়াতে মই বিহাইণ্ড দ্য চিন মই ইয়াতে দি যাম কেনেকুৱা কি ধৰণে কৰোঁ মানে ইণ্টাৰভিউ চ' মই আগতো এটা দিছিলোঁ বৰ্ণালী কলিতা বাৰ লগত আৰু তাত বহুত ভাল ৰেছপন্স পাইছিলোঁ বহুত ভাল ভিউজ পাইছিলোঁ তাৰ বাবে বহুত বেছি ধন্যবাদ সেইকাৰণে আৰু এটা মই ব্লগ বনাইছোঁ আপোনালোকে মই আশা কৰিছোঁ এইটো ভিডিঅ'টো আপোনালোকে বহুত বেছি মৰম দিব চাই যাওক লাষ্টলৈকে স্কিপ নকৰাকৈ আৰু প্ৰথমতে আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লাইক আৰু ভিডিঅ'টো চোৱাৰ পাছত কৰিব কিন্তু যদি আপুনি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই বেছি দেৰি নকৰোঁ তেন্তে আহক গৈ থাকোঁ চাওক ক'ত যাওঁ চ' হ'ব ভ্লগিং কৰি আছোঁ জোকাই চাব ভিডিঅ' এডিটাৰ মানে চাহ খাব গৈছিলোঁ আৰু দাদা এজন তেওঁ আহিছিলে কৈছে ব্লগ কৰি আছ ন বোলে সেয়াই আৰু তো আশা কৰোঁ একদম শেষলৈকে চাব ভিডিঅ'টো আৰু মৰম দিব আৰু মোৰ লগত যাব আমাৰ ভিডিঅ' এডিটাৰ ৰাইচুদ্দিন ইয়াক আমি লুটু বুলি মাতো তাক তোৰ কেনেকুৱা লাগিছে আজি যাক মানে নাম নকবি মোৰ আজি মানে বহুত ভাল লাগিছে মানে মই বহুত ডাঙৰ ফ্ৰেন হয় মানে বহুত এক্সাইটেড হৈছিলোঁ আগতে ওচৰৰ পৰা লগ পোৱা নাছিলোঁ বাট আজি পাম বহুত ভাল লাগিব মানে সেইখিনি মানে একদম এবছৰৰ পৰা মানে আগত লগ পাইছ আগতে এবাৰ লগ পাইছিলোঁ মই কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এবাৰ লগ পাইছিলোঁ সেয়াই আৰু মানে এক্সাইটেড হৈ আছে একদম হোৱাইট কালাৰ টি চাৰ্ট পিন্ধি আহিছে যাতে ইয়াতে ধুনীয়াকৈ সি অট'গ্ৰাফ ল'ব পাৰে মানে আৰু সেয়াই দেখাই আছোঁ কাৰ ওচৰলৈ যাম কি কৰিম কি কথা আপোনালোকে শেষৰলৈকে চাব ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব চ' ষ্টাৰ্ট কৰিছোঁ ব'লক এতিয়া জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ নহ'লে দেৰি হৈ যাব 7টা বাজি দিম লুটু আহি আছে পিছফালে তো আমি জাষ্ট আহি পালোঁ আমাৰ ইহঁতি গৈ আছে এইটো দাদাৰ এটা ষ্টুডিঅ' হয় ইয়াতে কাম কৰে তেওঁ কৰিবলৈ জনাইছোঁ আগতে ৰঙালী বিহু তথা আপোনাৰ নৱবৰ্ষীয়া ব্লগ আৰু এইটো ভ্ৰিগু দাৰ ষ্টুডিঅ' এছেঞ্চিয়েল প্ৰণামী ব্লগছলৈ শুভেচ্ছা জনালোঁ আৰু আজি তেখেত আমাৰ ষ্টুডিঅ'লৈকে আহিলে আমি খুব ধুনীয়া এটা ছেশ্যন কৰিলোঁ নিউজ নাওৰ কাৰণে এণ্ড আই হোপ যে প্ৰণামীৰ এই যি ইউটিউব চেনেল সেই চেনেলটো খুব বেছি আগুৱাই যায় এণ্ড তাই খুব ভাল ভাল কাম কৰি যায় আই উইশ অল দ্য বেষ্ট প্ৰণামী ফৰ দ্য ৰেষ্ট অফ ইউৰ লাইফ আৰু কেনেকুৱা লাগিল আজি ইণ্টাৰভিউটো কৰি ফিলছ গ্ৰেট খুব ভাল লাগিল এণ্ড দ্য ৱে ইউ তুমি যি ধৰণে প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিছা দিছ ইজ এমেজিং লিটাৰেলি লাভড ইট থেংক ইউ সেয়া আজি ইণ্টাৰভিউ আছিল ভ্ৰিগু দাৰ লগত আপোনালোকেতো গম পালেই আৰু এতিয়া মই গৈ আছোঁ ৰুম আমাৰ ইণ্টাৰভিউ শেষ হৈ গ'ল বহুত ধুনীয়াকৈ গ'ল আৰু ইমান মানে খোলা মনৰ মানুহ ইমান ভাল লাগিছে মানে তেওঁৰ লগত কথা পাতি মেলি আৰু এয়া মই ৰুম পালোঁহি আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাইলৈ মই দেখাই আছোঁ হেৰি কেনেকৈ আমি এডিট কৰিম কি কৰিম সেয়া আপোনালোকক দেখাই আছোঁ বাৰু চাই চ' এতিয়া চলি আছে আমাৰ মানে এডিটিং শ্ব'টো যোনটো আমি
যোৱাকালি কৰিছিলোঁ ভৃগুদাৰ লগত আৰু সেইটো এটা এডিট চলি আছে চাই আছে আমাৰ MLA ইয়াৰ নাম মহিবুৰ বাৰু ই এডিট কৰি আছে আমি ইয়াক মৰমতে MLA বুলি মাতোঁ ইয়াতে তাৰপিছত মই অলপ জুম ইন কৰি দেখাই দিছোঁ এয়া আপোনালোকৰ এই ভিডিঅ'টোৰ তলত যদি আপোনালোকে মোৰ মানে চেনেলটো চাই আছে তেতিয়া এই ভিডিঅ'টোৰ তলতে মই দি দিম ইণ্টাৰভিউটোৰ লিংক আপোনালোকে তাতে ক্লিক কৰি কিনে ইণ্টাৰভিউটো মানে চাব পাৰিব আৰু ধুনীয়াকৈ মই বহি আছোঁ ই কাটি আছে ধুনীয়াকৈ চুইংগাম খাই খাই তাকে চাই আছোঁ অলপ পাছত আপলোড হ'ব আৰু তাকে এই মানে লুটু বহি আছে কালি যে গৈছিলে সি এতিয়া আৰু ভাল লাগিব যাব আপোনালোকে চাব দেই ধুনীয়াকৈ একদম এই ভিডিঅ'টোৰ তলতে লিংকটো মই দি থৈ দিম শ্ব'টোৰ আৰু কেনেকুৱা লাগিছে এবাৰ জনাব তাতো কমেণ্ট কৰি জনাব আৰু মোৰ এইটো ভিডিঅ'ৰ তলতো কমেণ্ট কৰি জনাব আপোনালোকে চালে নে নাই শ্ব'টো ঠিক আছে